বন্ধুসকল ক'ত আহিছোঁ কওকচোন মহজ ওচৰত সেয়া চাইকেল লৈ আহিছোঁ চাইকেল মহজত গৈ আছোঁ চাইকেল লৈ কামবোৰ তেনেকৈ কৰাত কেমেৰা বেয়া কেমেৰা তেনেকুৱা নাই একো তথাপিও এটা ব্লগ বনাওঁ বুলি আপোনালোকক দেখাবলৈ আহিছোঁ মনটো বহুত বেয়া কেমেৰাও বেয়া তথাপিও আহি গ'লোঁ চাওক চাইকেল লৈ আহিছোঁ পাই গ'লে মহজুচ চাওক মহজুচ মানুহে নাই মই ধৰিলে তো মানুহ নাই এতিয়া মহ যুঁজ চাবলৈ আহিলে মহ যুঁজ চাই নে মানুহ চাই মই কিন্তু মানুহ বেছি চাওঁ মহ যুঁজ একে নাচাওঁৱে তথাপিও আপোনালোকে এখন মহ যুঁজ দেখাওঁ লগৰ এটা লগ পালোঁ লগৰ আৰু এটা লগ পালোঁ মোৰ লগৰ হয় লগৰ এটা লগ পালোঁ তাহাঁতৰ লগতে আহক এনজয় কৰোঁ মহ যুঁজ চাওঁ মহ যুঁজত মানুহৰ যুঁজ চাম আহক মহ যুঁজ চকু বিষাই গ'ল তথাপিও কি দোকান হৈছে দোকান চাম এতিয়া লগত বগৰী খাম এতিয়া বগৰী খাব বগৰী পইচা নিদিয়াকৈ বগৰী চাই যাওক পইচা নিদিয়াকৈ বগৰী খাম আহক পইচা কিন্তু নাই দে পইচা নাই আমি জানিব পৰা মোৰ হৈ আছে ৰাইজক কিমান খেল দেখুৱাই ৰাইজে পৰিচালনা কৰিব ৰাইজে আশীৰ্বাদ দিব ভাৰত দা শুনিব কাজিয়া বগা বগাই লাগিছে ভাগি গৈছে কৈ ক'ত ৰাখিছে কোনো মোৰ ৰুটি টেঙাকে খাইছে অলপ সৰুৱাই কৈছোঁ আৰু মানে উপায় নাই সন্মান দিছোঁ আপোনালোকক গুটি ডাঙৰ ভাল লাগিছে যি পাম তাকে খাম কিন্তু কি খাম এতিয়া ভাবি পোৱা নাই যি পাম তাকে খাম আহক মোৰ লগৰ এটা বোলো ছাবস্ক্ৰাইবাৰ হয় লগ পালোঁ ছাপোৰ্ট কৰিছে ভাল লাগিছে কেনেকুৱা লাগে ভিডিঅ' চাই ভালে লাগিছে আমাৰ লাইক কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা ঠিকেইটা নাই কোৱা মতে ভাল লাগিছে তোমালোকে এনেকৈ ছাপোৰ্ট কৰি যাবা তেতিয়া ভাল লাগিব আৰু ভাল লাগিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আহক এতিয়া কি খাম যি পাম তাকে খাম আহক মিছল খাম মিছল হা মিছল দিয়ক 1 কেজি মিছল দিয়ক 1 কেজি অঁ 5 টকা 1 কেজি নহয় দেই 1 কেজি মিছল খাবও নোৱাৰোঁ ভাই খাবৰ আৰু মিছল কেঁচা বুট মই এটা পকতীয়া খাই লওঁ ন কেঁচা মটৰ কিবা এটাতো খাব লাগিব ন মজা মানুহে চাই আছে তথাপিও বহুত লাজ লাগিছে একো নাই লাজ কৰিলে কি হ'ব ন লাজ কৰি লাভ নাই কৈ আছোঁ
ভাল হৈছে, বহুত ভাল হৈছে আপোনালোকৰ মৰমৰ চেনেহৰ বাবে। তথাপি ইমান মানে কি পপুলাৰ বুলি নকওঁ, আৰু এজনে মাতিছে, সেই নিজকে ভাল লাগিছে। নিজে কৈছে সেই দাদা আপোনাৰ ইউটিউব চেনেল এটা আছে, ভাল হৈছে। এনেকৈ ছাপোৰ্ট কৰিবা, সদায় ছাপোৰ্ট কৰিবা, আৰু ভাল লাগিব। মাতিবা ছাবস্ক্ৰাইবাৰ। নামটো কি আছে? বিটু। বিটু ভাল লাগিলে। বিটু থেংক ইউ। বিটু থেংক ইউ, বহুত ধন্য। এনেকৈ ছাপোৰ্ট সদায় কৰি যাবা, ভাল লাগিলে। এতিয়া আহিছোঁ ইয়াৰ দোকানত, কিবা এটা খাম। ল'ৰাই বহুত কষ্ট মষ্ট দি আছে, বাবু পইচা দিম, যিয়ে নহওক এইবাৰ পইচা দিম হা। লগৰকেইটাই কণী খোৱাইছে, কণী খাম হা। মুখৰ বাটবোৰ বন্ধ। এতিয়া আহিছে বহুত ভিৰ, কিয় ভিৰ চাম এপাক। মই এতিয়া কাজিয়া লাগি আছিলে, সেই কাজিয়া লাগি থকাটো জিকিলে 25 মিনিট লাগিছে। আহিছিলোঁ মইতো আপোনালোকক দেখুৱাই নাই। আমাৰ ঘৰত এটা মন আহিছে, ৰঙা পিঠা দেখিছে নাই? মন আহিছিলে, নুযুঁজিলে, যুঁজিবলৈ নোৱাৰিছিলে। তাক ইটা চিটা মাৰি আনিছিলোঁ, যিহেতু নুযুঁজিলে। এইটো হা, এইটো এটা আমাৰ গলীয়া ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো বজাই দিব। বাই বাই।